লৈছে মহাৰণৰ বলীয়া ঘোঁৰা অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচিত আৰু বিশিষ্ট পৰিচালক ৰাজেশ ভূঞাদেৱে পৰিচালনা কৰিছে। নাটকখন খুব সুন্দৰ হৈছে। হে গাইজ পুনৰ এটা নতুন ভিডিঅ' লৈ মই সাজিত আৰু আপোনালোকে চাই আছে সাজিত ভাই ইউটিউব চেনেল। আজি ভিডিঅ'টো আন্ধাৰতে আৰম্ভ কৰিলোঁ, মানে গমে পাইছে থিয়েটাৰ চাব যাম। তো বহুত দিনৰ মূৰত মানে প্ৰায় 10 দিন মানৰ মূৰত আজিও থিয়েটাৰ চাব গৈ আছোঁ। মোৰ ফেভাৰেট থিয়েটাৰ, মানে বহুত দিন আগৰ পৰাই চাম বুলি ভাবি আছিলোঁ এই থিয়েটাৰখন। ৰাজমুকুট থিয়েটাৰ আমাৰ কাষতে হঠাৎ পৰি গ'ল বগৰীহাটীত। তো গৈ আছোঁ আজি। আৰু ৰাজমুকুট থিয়েটাৰৰ বৰ্তমান ভাইৰেল হৈ থকা নাটকখন মহাৰণৰ বলীয়া ঘোঁৰা আজি আছে। তো চাব যাওঁ, বহুতে বেছি ভাল লাগিব। মানে ভিডিঅ'ত চাই আছোঁ, ইউটিউবত চাই আছোঁ, বহুত বেছি পপুলাৰ হৈ আছে সেই নাটকখন। তো আজি যাম, ৰিয়েলকৈ চাম, আপোনালোককো দেখুৱাম। চাই থাকক ভিডিঅ'টো শেষ হ'লে। আৰু আহিলোঁ থিয়েটাৰত। এইফালে দেখিছে বম মাৰ্চিডিজ এখন থৈ দিছে আৰু গছ চছ এইবোৰ মানে ছেটিংছৰ বস্তু। মই আছোঁ বৰ্তমান ষ্টেজৰ কাষত। আৰু এইফালে লগ পালোঁ ৰাজ। এনেকুৱা এখন থিয়েটাৰ নাই যোনখন ৰাজে চোৱা নাই, নাই কি কওঁ? সাতখান মান তাকে মানে আছে নাচৰ থিয়েটাৰ আছে, নাই বুলি নকলেই গম পাইছোঁ। কোৰিয়া চনাই, তাৰপিছত হেৰি ৰাজতিলক চনাই, এনেকৈ আছে 4খান মান। কিন্তু সেইকেইখনো চাম, পূজাত চাম। মই যিখনত গৈছোঁ সেইখনতে লাগাল পাইছোঁ, এখনতে লাগাল পোৱা নাই বৰদৈচিলা এখনত। কিন্তু বৰদৈচিলা চাইছোঁ আগতে, গম পাইছোঁ। এতিয়া হৈ গ'ল আৰম্ভ। মানে আজি এই নাটকখনৰ কাৰণে বহুত এক্সাইটেড হৈ আছোঁ মই। কিবা এটা ভাল লাগে ইউটিউবত চোৱা মতে। আজি চাম, ৰিয়েলকৈ দেখাম আপোনালোকক। আৰু যে সেই গেলাৰীৰ পিছৰ পৰা যি বন্দুকটো লৈ ওলাই আহে সেইটো আৰু বেছি ভাল লাগে বোলে। রাস্তা ছটিয়ে দিন। এই কোনাগর কাগজ চিনি পোৱা নাই। 10 নম্বর গেলামালৰ দোকান দি চলো, নিজেও চলো, ভাইকো চলাও। ওই মোৰ লগত উল্টা পুল্টা কৰিবি, কাটি পেলাও। আপনারা ধরা রাস্তার ঠেকুরা চা এবার কারবার হাতি চালা তোর হাত কেইখন ছিঙি আনি যদি মই কচাই দোকানত ওলমাই থব নোৱাৰো, তেনেহ'লে মোৰ নামো দিবাকৰ অমৰা নহয়। আমি একেজন পিতাইৰে ফুটে সেয়া কেতিয়া হওক। হয়তো আমিতো একেজন পিতাইৰে ফুটে। চোৱাচোন মই কেনেকৈ পাহৰি গৈছিলোঁ। তোমাৰ নামত প্ৰণয়ৰ সপোনবোৰে উশাহত ভাজে ভাজে মাথো তুমি। জেগাডোখৰৰ কথা, দোকানখন যদি তহঁতৰ ইমানেই পচন্দ তেনেহ'লে আহি যাবি দোকানলৈ। দাদাই এনেও মাল জোখাকৈ ল'ৰা বিচাৰি আছে, তহঁতকে ৰাখি ল'ব পাৰিব। দৰমহা মাহে 1000। ৰাজি আছ? মাল জোখাকৈ ৰাখিবি, কি বুলি ভাবিছ? একো বুলিয়ে ভাবা নাই আমাৰ, একো বুলিয়ে ভাবা নাই আমাৰ। কাৰণ আমি এবাৰ ভবাৰ চান্সে দিয়া নাই। ভদ্ৰভাৱে আহিছোঁ, ভদ্ৰভাৱে গৈছোঁ, আমাৰ অভদ্ৰামিটো হ'ব কথাই নাই। আৰে এবাৰ দেখুৱাইছা না, আমি অভদ্ৰামি কৰিব লাগিলে কাৰ মুখৰ ভূগোল গৈ বুৰঞ্জী হয়। আৰু সেই বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিখা থাকিব মোৰ নাম কাজল চৌধুৰী। নাম কম, বদনাম বেছি। সোনকালে দোকান বন্ধ কৰ, আৰু যদি বন্ধ নকৰ তেন্তে খালী কৰি দে। যদি নিদিওঁ বনাই পেলাবলৈ আমাৰ বেছি সময় নালাগে, আৰু মোৰো বেছি সময় নালাগে। তহঁতৰ হাত ভৰিবোৰ ছিঙি আনি দোকানৰ আগত সজাই থবলৈ। ইফালে দাদাৰ মাংসৰ জোল গৰম হ'ব আৰু আনফালে তহঁতৰ গৰমবোৰ ঠাণ্ডা। বেছ ঠিক আছে, তেন্তে আমিও চাওঁ কাৰ গৰম কিমান সোনকালে ঠাণ্ডা হয়।
মোক চিনি পাইছনে নাই? মই আৰু এতিয়া সেই দিবাকৰ কাকতি নহয়। মাৰ্ডাৰ কিডনেপ এইবোৰ যিখন জগতত চলে তাত মোৰ চিনাকি মাত্ৰ এটাই, ভিখে। আৰু এনেকৈ থিয়েটাৰ শেষ হোৱা নাই ৰ'ব, আৰু 20 মিনিটমান দেখাব, তাৰপিছত শেষ কৰিব, বৰ্তমান এনাউন্স কৰি আছে। তো আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন থিয়েটাৰখন চাই, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। আৰু এতিয়া মই যিটো চিনৰ কাৰণে ৰখি আছিলোঁ আহি গ'ল গেলাৰী পিছফালৰ পৰা বন্দুকটো লৈ, বিদ্যা কিবা এটা ভাল লাগছি, মানে ভাষা নাই ক'বলৈ। মোৰ লগত আছে এতিয়া প্ৰসেনজিৎ দা। বাকী দাদা কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত গৰম, প্ৰচণ্ড গৰম, গৰমকো নেওচি দৰ্শক আহিছে, আমাক উৎসাহ দিছে, বিৰাট মানে সঁহাৰি পাইছোঁ, গতিকে খুব ভাল লাগিছে। গৰম যদিও গৰম, তথাপিও মানে গৰম ফিল হোৱা নাই, গোটেই ঘামি বডি ডিহাইড্ৰেটেড হৈ গৈছে, তথাপিও কাম কৰি আছোঁ, খুব ভাল লাগিছে। একমাত্ৰ দৰ্শকৰ সঁহাৰিৰ কাৰণে, দৰ্শকৰ মৰমৰ কাৰণে কাম কৰিছোঁ, খুব আদৰি লৈছে। মহাৰণৰ বলীয়া ঘোঁৰা অভিজিৎ ভট্টাচাৰ্যদেৱৰ ৰচিত আৰু বিশিষ্ট পৰিচালক ৰাজেশ ভূঞাদেৱে পৰিচালনা কৰিছে। নাটকখন খুব সুন্দৰ হৈছে, ছাছপেন্স, ৰোমেন্স, একশ্যন গোটেইখিনি আছে, গতিকে কাহিনী ভাল, সংলাপ ভাল। আৰু দুখন নাটক আমাৰ ৰঞ্জিত কুমাৰ দত্তদেৱৰ ৰচিত বকুল বনৰ পক্ষী আৰু এখন বধ এক হিংস্ৰ জীৱন অভিজিৎ ভট্টাচাৰ্যৰ ৰচনা, আৰু আটাইকেইখন নাটক ৰাজেশ ভূঞাই পৰিচালনা কৰিছে। গতিকে দৰ্শকৰ বিপুল সঁহাৰি পাই ভাল লাগিছে। আমাৰ অভিনেতা অভিনেত্ৰী কলাকুশলী সকলোৱে বহুত কষ্ট কৰিছে, গতিকে সেই কষ্ট সাৰ্থক হোৱা যেন লাগিছে, খুব ভাল লাগিছে। বাকী দাদা এইখিনিতে এটা কথা সুধো, মানে আপুনি এইবাৰ যিটো মহাৰণৰ বলীয়া ঘোঁৰা শেষত যিটো ৰূপ লয় আপুনি, এনেকুৱা ৰূপ আপোনাক এবাৰ হেঙুল থিয়েটাৰতো দেখিব পাইছিলোঁ, মানে কি এনেকুৱা ৰূপবোৰ আপুনি ভাল পায় নেকি? নহয়, ভাল পোৱা নহয়, আচলতে কি হয়, দৰ্শকেও বিচাৰে আৰু নাট্যকাৰেও তেনেকুৱা মানে ৰূপ দিবলৈ বিচাৰে, গতিকে গৈ একেই হৈ দাড়ি আৰু চুলি লগালে প্ৰায় একেধৰণে দেখা যায়। গতিকে কিন্তু কাহিনী বেলেগ, সংলাপ বেলেগ, ইয়াত বেলেগ, সম্পূৰ্ণ চৰিত্ৰটো বেলেগ বেলেগ চৰিত্ৰ, এইটো এটা সম্পূৰ্ণ বেলেগ চৰিত্ৰ, সেইটো এটা বেলেগ চৰিত্ৰ, গতিকে অলপ ৰূপটো অলপ দেখাত একে হৈ যায় কেতিয়াবা, কিন্তু নাটকখন চালে বেলেগ পাব, ভাল ধৰণৰ। বাকী বৰ্তমানতো আপুনি পাঠশালাৰ পৰা মানে উজনি অসমত মোটামুটি ঘূৰিলে আৰু মানে কেনেকুৱা লাগি আছে? ভাল লাগিছে। এতিয়া উজনি যোৱা নাই আমি নামনিতে পাঠশালাত কেইবাটাও পেণ্ডেল কৰিলোঁ, পাঠশালাতে বহুত দৰ্শকে চালে আমাৰ নাটক, কেইবাটাও দৰ্শনী হ'ল, গতিকে এতিয়া পাঠশালাৰ পৰা আমি লাহে লাহে এতিয়া নলবাৰীত সোমাইছোঁ, নলবাৰীত সোমাই আকৌ ৰাস পূজা ইয়াত নলবাৰীতে থাকিম, গতিকে তোমাৰ চেনেলৰ ফালৰ পৰাই সমূহ নলবাৰীবাসী ৰাইজ আৰু অসমবাসী ৰাইজক মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ। সকলো আহিব, আমাৰ নাটক চাবলৈ আহিব, য'তে পায় পেণ্ডেল। আমাৰ নলবাৰীত আমি থাকিম, বিহামপুৰত থাকিম প্ৰথম পূজা, ষষ্ঠী, সপ্তমী, অষ্টমী, তাৰপিছত মোকালমত হ'ব আমাৰ পূজাৰ পেণ্ডেল, দুৰ্গা পূজাৰ পেণ্ডেল, তাৰপিছত আমি ৰাসত থাকিম নলবাৰীত। গতিকে এনেকৈ ঘূৰি ফুৰিম আৰু আপোনালোকৰ মৰম আশীৰ্বাদ বুটলি যিমান পাৰোঁ চেষ্টা কৰিম, আপোনালোকেও আমাক আশীৰ্বাদ কৰি থাকিব, তাৰে কামনা। বাকী শেষ টাইমত মানে এটা কথা সুধিছোঁ, অহাবাৰ কিবা থিয়েটাৰৰ লগত কথা পতা গৈছে? অহাবাৰ কথা হৈছে, মোৰ হেঙুল থিয়েটাৰৰ লগতে কথা পতা হৈছে, হেঙুলৰ লগত আকৌ জড়িত হ'ম, 25-26 হ'ব, গতিকে হেঙুল থিয়েটাৰৰ লগত কথা হৈছে। চালো থিয়েটাৰ, মজা লাগিল। ৰাজ কেনেকুৱা পালে? ঠিকে আছে, মানে যিটো ৰূপ আৰু মানে মই সুধিছোৱে প্ৰসেনজিৎ দাক অলৰেডি, মানে এনেকুৱা ৰূপত এবাৰ হেঙুল থিয়েটাৰত দেখা পাইছিলোঁ, মানে বাহাদুৰ ৰূপত, তো এইবাৰ মহাৰণল ঘৰীয়া ৰূপত, তাৰে আগতে আমি কেপ্টেইন অবিনাশী আৰু মানে বিভিন্ন হিচাপত প্ৰতিবাদ দেখি থাকোঁ, তো এইবাৰ বহুত বেছি ভাল লাগিছে। আৰু প্ৰসেনজিৎ দাক এটাই ভাল লাগে আৰু বহুত ফিটেড মানুহ না, এইটো খেল হয় মানে বহুতে কৈ আছে এনিমেলৰ পৰা কপি কৰিছে, কিবা কৰিছে, তো আপোনালোকে এটা কথা কওঁ এইখিনিতে, মানে এনিমেলৰ পৰা কপি কৰিলাকে বাৰু, কিন্তু সেইখন চিনেমা গাইছে, গ্ৰীণ স্ক্ৰীনৰ সন্মুখত বনোৱা হৈছে আৰু এডিটিং কৰা হৈছে, ইয়াতে কোনো এডিটিং নাই, তো ডাইৰেক্ট ৰিয়েল দেখাইছে আপোনালোকক। চালো আজি ৰাজমুকুট থিয়েটাৰ, মজা লাগিল। এতিয়া ঘৰত যাওঁ, তই ঘৰত যা নে কি ক? যাওঁ যা।